যিহেতু এতিয়া চাৰিওফালে ৰাসৰ বতৰ চলি আছে, গতিকে আজি আমিও আহিছোঁ ৰাস চাবৰ কাৰণে। আৰু অলপ দেৰি বহাৰ পাছতেই এয়া ষ্টাৰ্ট হৈ গ'ল ৰাস। এয়া দেখিছেনে, ঘোঁৰাও ওলাইছে পিছে পাই ৰাসত। আৰু এইফালে বসুদেৱ আৰু দৈৱকীৰ বিয়া হৈ আছে। এফালে বিয়া আৰু আনফালে এয়া ওলাইছে হাতীও ওলাইছে। আৰু আমাৰ জানটোৰ উৎপাতখিনি চাওকচোন, সি একদম পূৰা এনজয় কৰিছে ৰাস, আৰু তাক এনেকৈ তলত নামি যাবলৈ লাগে নাচিবৰ কাৰণে। আৰু দেখিছেনে কিমান যে ফূৰ্তি পাইছে ল'ৰাটোৱে, ক'বই নালাগে। আমাৰ কোচত নাথাকেই, সি একদম পূৰা নামি নামি যায়। আৰু বেছি দেৰি নকৰিম চাগে, কাৰণ ইও শুব ন, সেইকাৰণে। আৰু এইফালে চাওকচোন পুতনা ওলাইছে, আৰু এইফালে বকাসুৰ। পুতনাৰ নাচবিলাক চাই ভাল লাগে, কিন্তু ইয়াত ইমান নানাছিল। আৰু এইফালে মোহিনী।